বাটে ঘাটে এতিয়া উভৈনদী এবিধ লতা চিনি পাইছেনে বাৰু? অলাগতিয়াল বুলি ভাবি অৱহেলা কৰা এবিধ জাৰ্মানী লতা। ইয়াৰ আছে সাংঘাতিক গুণাগুণ। এবিধ লতা বাটে ঘাটে এতিয়া উভৈনদী। নাম জাপানী লতা বা জাৰ্মানী লতা। ইয়াক ফিৰিঙি লতা বুলিও কোৱা হয়। এই লতা নিজে নিজে য'তে ত'তে হয়। ইয়াৰ কোনো যত্ন ল'ব লগাৰ প্ৰয়োজনীয়তা নাই। অযত্নত হোৱা উদ্ভিদবোৰক আমি অলাগতিয়াল বুলি ভাবি অৱহেলা কৰোঁ। কিন্তু উদ্ভিদ মানেই কিবা নহয় কিবা গুণ থাকে। সেই গুণ আমি উদ্ঘাটন কৰিব পাৰিব লাগিব। জানো আহক বাটে ঘাটে আমি প্ৰত্যক্ষ কৰা এই জাৰ্মানী লতাৰ প্ৰকৃত গুণাগুণৰ কথা। এই জাৰ্মানী লতাৰো কিছুমান আচৰিত গুণ আছে। কটা চিঙাত এই লতা মিহিকৈ পিচি যদি আপুনি লগায় তেনেহ'লে আপোনাৰ তেজ বন্ধ হ'ব, বিষো কমি যাব। ছালৰ ৰোগৰ ক্ষেত্ৰত ই যথেষ্ট উপকাৰী। জাৰ্মানী লতা পিচি ৰসখিনি সানি কিছু সময় থৈ দিব। এনেকৈ এসপ্তাহ লগালে ছালৰ ৰোগ ভাল হয়। লগতে জণ্ডিছ হ'লে জাৰ্মানী লতা ৰচুনৰ পাত 10টামান পিচি ৰস উলিয়াই এচামুচ মৌৰ লগত এসপ্তাহ খালী পেটত খালে ভাল হয়। কিডনীত পাথৰ হ'লে 2টা পাত প্ৰতিদিনে চুবাই খালে কিডনীৰ পাথৰো নোহোৱা হয়। মূত্ৰনলীৰ ৰোগ হ'লে তেনেদৰে পাত 10টা পিচি মৌ এচামুচৰ লগত মিহলাই পুৱা খালী পেটত 10 দিন খালে উপকাৰ হ'ব। গতিকে আমি অলাগতিয়াল বুলি ভাবি অৱহেলা কৰা এই উদ্ভিদবিধৰ আছে এনে বহু গুণ।